Hello friends, welcome to our channel Assamese Studies. আজি আমি এই ভিডিওটোৰ জৰিয়তে HS সেকেন্ড ইয়াৰ আসামিছৰ চেপ্টাৰ নম্বৰ 7ৰ উৎপল দত্তদেৱে লিখা অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ পাঠ্যপুথিত থকা পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। সো আহা ভিডিওটো আমি অলপ পলম নকৰি শেষলৈ চাওঁ। কোৱেশ্চনটো কি দিছে চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? উত্তৰটো কি দিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস হ'ল সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ জয়মতীৰ কুঁৱৰী নাটকখন। ঠিক আছে। 2 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? উত্তৰটো কি হ'ব, জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। ঠিক তেনেকৈ 3 নম্বৰ কুৱেশ্যনটো চোৱা, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো কি হ'ব, চিত্ৰবন ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ ওচৰতে থকা ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰিছিল। ঠিক তেনেকৈ 4 নম্বৰ কুৱেশ্যনটো চোৱা, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা এখন ছবি নাম লিখা। উত্তৰটো কি হ'ব, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ'ল নিমিলা অংক। ঠিক তেনেকৈ 5 নম্বৰ কুৱেশ্যনটো চোৱা, 5 নম্বৰটো কুৱেশ্যনটো কি দিছে, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা। উত্তৰটো কি হ'ব, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ'ল এৰাবাটৰ সুৰ। ঠিক তেনেকৈ 2 নম্বৰ কুৱেশ্যন আনচাৰসমূহ ধুনীয়াকৈ দিয়া আছে চোৱা। তে মই যদি ইয়াত কৈ যাওঁ তেতিয়াহ'লে কি হ'ব, ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো তোমালোকে কি কৰিবা, এনেকৈ দি যাম, তোমালোকে কি কৰিবা, ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি নাইবা প'জ কৰি ধুনীয়াকৈ লিখি যাবা।